হাই গাইজ, ৱেলকাম টু মাই চেনেল আছাম গেমিং ফাৰুক। চ' গাইজ, আজি আমি আহিলোঁ আপোনালোকক বহুত সুন্দৰ এটা মহ দেখাবৰ কাৰণে। যি মহটো নেকি এতিয়ালৈকে হাৰাৰ ৰেকৰ্ড নাই, এবাৰহে মাত্ৰ হাৰিছিলে। আৰু যিমান যুঁজ যুঁজে প্ৰতিটো যুঁজতে জিকেই ইমান ভয়ানক যুঁজ যুঁজে, হাৰাৰ ৰেকৰ্ড একদম নাই। আৰু 2024 আহতগুৰিৰ পৰা ফাৰ্ষ্ট প্ৰাইজ পাইছিলে। চ' আপোনালোকে ধাৰণা কৰিব পাৰিছে কাৰ মহ হয় গাইজ, সোণা ডেকা ৰাজাৰ মহটো আপোনালোকক দেখাবলৈ আহিছোঁ। বহুত ভয়ংকৰ, বহুত সুন্দৰ হৈ আছে। প্ৰতিবাৰতে স্বাস্থ্য পাতি বহুত কম থাকে, কিন্তু এইবাৰ স্বাস্থ্য পাতি বহুত সুন্দৰ বনালে। কেনেকুৱা বনালে চ' আপোনালোকক সম্পূৰ্ণখিনি ভিডিঅ'ত দেখাম, আপোনালোকে গম পাব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাই লওক অসমবাসী ৰাইজ, এয়া আছিলে সোণা ডেকা ৰাজাৰ সুন্দৰ বিশাল মহাল। চ' সৰু মহটোৰ ভিডিঅ' আপোনালোকক দিছোঁ, আপোনালোকে চাইছে। আৰু এইটো ভিডিঅ'ত আপোনালোকক ডাঙৰ মহটোহে দেখাম, চাইজত ডাঙৰ, বয়সত সৰু, বহুত নাম থকা সোণা ডেকা ৰাজাৰ এই মহটো দেখাম আপোনালোকক। চ' আপোনালোকে চাব। আৰু সকলোকে এটা অনুৰোধ জনাওঁ যে সকলোৱে প্লিজ স্কিপ নকৰিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু সকলোৱে এটা লাইক কৰি দিব। মোৰ ভিডিঅ' বহুতে চায়, কিন্তু আপোনালোকে লাইক নকৰে আৰু বহুতে সম্পূৰ্ণ নাচায়। কেইজনমানেহে সম্পূৰ্ণ ভিডিঅ' চাই। চ' যিসকলে সম্পূৰ্ণ ভিডিঅ' চাই, ধন্যবাদ আপোনালোকক। আৰু সকলোৱে এটলিষ্ট লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট যিমান কৰিব ইমান আমাৰ ভিডিঅ' বনাবলৈ আগ্ৰহ বাঢ়িব। আমি সিমান ভালকৈ ভিডিঅ' বনাব পাৰিম। কাৰণ আমি এটা মুখৰ ভিডিঅ' বনাবলৈ হ'লে মিনিমাম 20-25-30 কিলোমিটাৰ বা 40 কিলোমিটাৰ বাইক চলাই যাব লাগে। বাইকৰ তেল ভৰাই পেলাই 200-300 টকাৰ বাইক তেল ভৰাই পেলাই যাব লাগে। চ' আপোনালোকে যদিহে লাইক কৰে, কমেণ্ট কৰে, তেতিয়াহে আমাৰ ভিডিঅ' বনোৱাৰ প্ৰতি আগ্ৰহটো বাঢ়িব আৰু ভাল লাগিব মনটোত। চ' সেইটো কাৰণে প্লিজ সকলোকে অনুৰোধ জনাওঁ, সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লাইক কৰিব, লগতে শ্বেয়াৰ কমেণ্ট কৰিব। চ' চাওক ভিডিঅ'টো। চাই লওক গাইজ, এয়া তৰাবৰী সোণা ডেকা ৰাজাৰ বহুত সুন্দৰ ভয়ানক মহটো। চাওক স্বাস্থ্য পাতি প্ৰতি বছৰ অলপ কম থাকে, কিন্তু এইবাৰ চাওক স্বাস্থ্য পাতি কি বনাই দিলে। আৰু কম স্বাস্থ্য পাতি থকাতে ইমান ভাল যুঁজে। ইয়াৰতো হাৰা ৰেকৰ্ড নাই এইটো মহটোৰ। একদম এটাই মই হাৰা ৰেকৰ্ড দেখিছিলোঁ বহুত বছৰ আগতে, বাটৰ হাজৰিকাৰ আগৰ মহটোৰ লগত। বাকী হাৰা ৰেকৰ্ড চোৱাই নাই। আৰু জানে আপোনালোকে 1 বছৰ আগতে 2024 মানত হ'ব নেকি, হেৰিৰ লগত যুঁজাইছিলে, মণ্ডল বাটৰ লগত যুঁজোৱা হৈছিলে। আৰু ফাৰ্ষ্ট প্ৰাইজ আনিছিলে 50,000 টকা। ইমান ভাল যুঁজে। আৰু যিমান হাৰাটো ৰেকৰ্ড নাই। যোৱা বছৰ আনিছে, যোৱা বছৰ এই কাৰ লগত যুঁজাইছিলে, জালালৰ মহটোৰ লগত, জালালৰ কুলাৰটোৰ লগত। চাইছে আপোনালোকে কিমান 11 মিনিট যুঁজিছিল নেকি, 11 মিনিট। বহুত ভয়ংকৰ যুঁজ যুঁজিছে। আৰু ইয়াৰতো হাৰা ৰেকৰ্ড নাই, একদম বহুত ভয়ানক যুঁজে। এইবাৰ আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু ভাল ভাল যুঁজ যুঁজিব পাৰে। আৰু কাৰ লগত বহুত বেছি ভাল যুঁজ হ'ব আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। চাওক শিংযোৰ ইয়াৰ বেলেগ, আৰু স্বাস্থ্য পাতি এইবাৰ বেলেগ বনাই দিলে। চাই লওক আপোনালোকে নিজেই কমেণ্ট কৰি পেলাই জনাব। আৰু আগত কেনেকুৱা আছিল স্বাস্থ্য পাতি আৰু এতিয়া কেনেকুৱা হৈছে। ইমান কষ্ট কৰি আছে মহবিলাকৰ, দুটা মহ ৰাখি আছে, বহুত কষ্ট কৰি পেলাই ঘাঁহ কিনি খুৱাই আছে ন, ঘাঁহ কিনি খুৱাই আছে। আৰু ঘাঁহৰ যি দাম কাটিব লাগে, ঘাঁহ যদি 5,000 টকা ঘাঁহ কিনা হয়, আকৌ হাজিৰা কামলা যায়গৈ কাটিবলৈ হ'লে 2-3 হাজাৰ টকা। ইমান কষ্ট কৰি পেলাই ৰাখি আছে। চাই লওক ভাইছ, এয়া আছিল বয়সত সৰু, চাইজত ডাঙৰ মহটো সোণা ডেকা ৰাজাৰ। গাঁওখনতো তৰাবৰী হয় ন, তৰাবৰী হয়। চাই লওক গাইছ। আৰু এইবাৰ প্ৰথমটো আহতগুৰি দেখাব হয় গাইছ, আহতগুৰি প্ৰথম আপোনালোকে এইটো মহ আহতগুৰি দেখিবলৈ পাব। আৰু আশা আছে বহুত আপোনালোকে এখন ভাল যুঁজ দেখিবলৈ পাব। আহতগুৰি বহুত ভয়ংকৰ যুঁজ দেখিবলৈ পাব আপোনালোকে। চাই লওক, এইটো চাইজত ডাঙৰ, বয়সত সৰু মহটো, বহুত ধামাকা। চাওক কি সুন্দৰ হৈ আছে মহটো, ওখ বহুতখিনি। চাওক কিমান ওখ, চাইছেনে গাইছ, এইটো বহুত ওখ যিমানখিনি, আৰু দীঘলো বহুতখিনি আছে। স্বাস্থ্য পাতিও ভাল হ'ল, শিংযোৰ বেলেগ। চাওক ভয়ংকৰ। খোৱাটো কেৱল দলগাহে খুৱাই আছে, দলগাহে খুৱাই আছে। চাওক গাইছ, কেৱল এইবিলাক চাপৰ টাপৰ খোৱা স্বাস্থ্য নহয়, দলগাহে খুৱাই আছে। স্বাস্থ্য পাতি বহুত বনাইছে এইবিলাক দলগাহ খুৱাই পেলাই। আৰু ৰাতি কষ্ট কৰি পেলাই, গোটেই ৰাতি কষ্ট কৰি থাকে। 3-4জনে পূৰা লাগি আছে। চাওক কিমান সুন্দৰ হৈ আছে মহটো। এইবছৰ কেইখন যোৱা হৈছিলে? 2025 এইবছৰটো গ'লেই। চৰি ৰাইজ, 2025তো গ'লেই, 2025ৰ কথা। চাৰিখন ধৰক চাৰিখন, এখন জালালৰ লগত, আৰু এখন ধৰক এই যোৰা লাগিছিলে, আৰু কাৰ লগত, ভোগেশ্বৰ দাস, আৰু এটা বুদ্ধ ডেকাৰ লগত। বুদ্ধ ডেকাৰ জোতাতে চকুত আৰু ভাত লাগিছিল নেকি?
থাইৰয়ড লাগিছিলে ন অঁ মানে প্ৰথমতে মানে মাথা এৰি দিছিল যে অঁ মানে সি অলপ টাঙোন খাই পেলাই পিছতহে দিয়ে অঁ প্ৰথমতে মানে অলপ মানে ধৰিবলৈ ভাজটো পোৱা নাছিলে মানে অঁ হয় গাইছ শুনিলে চাই লওক ভয়ংকৰ এইফালে মহ আছে নেকি চাই আছে একদম পইচা পইচা যাবলৈ বিচাৰি আছে একেলগে ৰাখিলে মানে লাগিতো নাযায় নাযায় কিন্তু যুঁজত গ'লে আকৌ মানে যুঁজত নিলেহে মানে দিগদাৰ ন ঘূৰাই দিয়া তেতিয়া লাগি যায় একো নাই আৰু মহটো বহুত ঠাণ্ডা হয় একো হেৰি নকৰে হয় গাইছ শুনিলে বহুত হয় গাইছ শুনিলে মহ বহুত ঠাণ্ডা মহটো চাওক ঘূৰাই দিলেহে লাগি যাব ন মানে সিহঁতে ভাবে তেতিয়া মানে যুঁজবলৈহে আপোনালোকে লগাব বিচাৰিছে বুজিয়েতো পায় চববিলাক ন চাওক এয়া আছিল তৰাবৰী সোণাৰীকা ৰাজাৰ মহটো আপুনি কি হয় সোণাৰীকা ৰাজাৰ ডাঙৰ ল'ৰা হয় ন হয় গাইছ চাই লওক এইজন হ'ল সোণাৰীকা ৰাজা খুৰা তেখেতৰ মানে ডাঙৰ ল'ৰা হয় চাই লওক আপোনাৰ নামটো কি আছিলে দাদা শংকৰ ডেকা ৰাজা হয় গাইছ শংকৰ ডেকা ৰাজা তেখেতৰ নাম চাওক বেলেগ মজা লাগিছে কিন্তু মহটো চাই পেলাই চাওক আৰু এইবাৰ আপোনালোকে তাৰমানে কল্পনাৰ অতীত তেনেকুৱা এটা যুঁজ দেখিবলৈ পাব বুলি আশা কৰিছোঁ আৰু আপোনালোকে মনে মনে বহুতে ভাবি আছে কাৰ লগত যুঁজাবলৈ আপোনালোকে কমেণ্ট কৰি পেলাই জনাব আপোনালোকৰ মতামতটো জনাব যে কাৰ লগত যুঁজালে ইয়াৰ মানে আপোনালোক মানে সন্তুষ্ট হ'ব আৰু কাৰ লগত যুঁজ দেখিলে ৰাইজে আপোনালোকে হয় হয় ৰাইজে চিলেকশ্যন কৰিব ৰাইজে বাছি ল'ব কাৰ লগত যুঁজালে ভাল হ'ব কাৰণ মহ ইমান কষ্ট কৰি ৰাখিছে ৰাইজৰ কাৰণেই ৰাইজে যাতে ভাল মহ যুঁজ দেখিবলৈ পায় যুঁজখন যাতে চাই এটা যুঁজখন এখন এটা অসমৰ এটা পৰম্পৰা হয় ন হয় গাইছ পৰম্পৰাগত বুলি কিনে ধৰক জোনবিলি মেলা যে পৰম্পৰাগত আমাৰ মহযুঁজখনৰ এখন পৰম্পৰা ৰজা দিনৰ খেল সেইটো কাৰণে মই হেমন্ত মামাক মই অনুৰোধে কৈছোঁ ধৰক মেছেজ দিছোঁ হেমন্ত বিশ্ব শৰ্মাৰ যেতিয়া মামা যেতিয়া লাইভ আহে দেখিছোঁগৈ মই যে মামা জোনবিলি মেলাত এখন মহযুঁজ হ'ব লাগে কাৰণ আমাৰ ৰজা দিনৰ যেতিয়া খেল পৰম্পৰাগতৰ যেতিয়া যদি লাষ্ট এখন যদি জোনবিলি মেলা লাষ্ট দিনা যদি এখন মহযুঁজ হয় বহুত ভাল লাগিব মই সেইবুলি মামাক মেছেজত হয় হয় গাইছ শুনিলে সকলোৱে গাইছ মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব দাদা ইমান মানে অকলে ইমানখিনি কৰিলে হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী তেখেতক মানে কমেণ্ট কৰি পেলাই লাইভত কমেণ্ট কৰি পেলাই জনালে যাতে জোনবিল মেলাত মানে এখন মহযুঁজ হয় কাৰণ যেনেকৈ জোনবিল মেলাটো এটা আমাৰ অসমৰ পৰম্পৰা হয় মহযুঁজো এটা অসমৰ পৰম্পৰা হয় ইমান 800 বছৰ আগৰ পৰাই মানে ৰজাসকলে মানে এনেকুৱা মহযুঁজটো পাতিছিলে গতিকে এইটো এটা পৰম্পৰা দৌল মন্দিৰ জয়দৌল সিংহই পাতিছিলে মধ্য অসম পালে হে এতিয়া ধৰক অসমৰ ভিতৰত মানে হ'লে নগাঁও মৰিগাঁও হাইষ্ট হয় গাইছ শুনিলে দাদা মানে ইতিহাসৰ ভিতৰত মানে মানে সেই নলেজটো বহুত বেছি আছে দাদা এনে পঢ়া শুনা কিহলৈকে কৰিছিলে অঁ কিন্তু হ'লে আপোনাৰ ইতিহাসৰ ভিতৰত নলেজটো বহুত বেছি ইতিহাসৰ ওপৰত হয় গাইছ শুনিলে আৰু বহুত আগতে পঢ়িছিলে কিন্তু ইতিহাসৰ ওপৰত কিমান নলেজ আমি এতিয়ালৈকে নাজানো মহযুঁজ কোনে পাতিছিলে আৰম্ভ কোনে কৰিছিলে দাদাই জানে এইবিলাক চাই লওক গাইছ চ' সকলোৱে বহুত মানে ধন্যবাদ যে ইমান ধৈৰ্য ধৰি পেলাই আপোনালোকে ভিডিঅ'টো চালে আৰু সকলোৱে মানে কমেণ্ট কৰি পেলাই জনাব আৰু সকলো দাদাক ধন্যবাদ জনাব যে মহটো ওলাই পেলাই আপোনালোকক এবাৰ দেখাবৰ কাৰণে সুযোগ কৰি দিয়াৰ বাবে আৰু চাওক স্বাস্থ্য পাতি ইমান সুন্দৰকৈ বনাইছে চ' একমাত্ৰ ৰাইজৰ কাৰণেহে ৰাখিছে ৰাইজক যুঁজ দেখাবৰ কাৰণে চাই লওক চ' অসমবাসী ৰাইজ সকলোকে লাষ্টত মই দুই এষাৰ কথা ক'ব বিচাৰিছোঁ সকলোৱে শুনিব যে সোণাৰীকা ৰাজাৰ এয়া মহাল চ' সকলোৱে জানে বহুত ভাল যুঁজে বহুত ভয়ংকৰ যুঁজে চ' এই মহাল প্ৰথম আপোনালোকে আশাত গৰিয়ে দেখিবলৈ পাব কিন্তু হ'লেও মানে এটা প্ৰব্লেম এটা হ'ল যে মানে যিহেতু মানে শুনা পাইছোঁ বা তেখেতে জনাইছে আৰু যে আশতগুৰিত যুঁজৰ যিটো নেকি প্ৰাইজ আছে ফাৰ্ষ্ট প্ৰাইজ বোলে 10,000 টকা যিহেতু আমি জানো অলৰেডি 2024 বৰ্ষত মানে অলপ বেছি আছিলে 50,000 টকা আছিলে আৰু এইটো এটা অসমৰ ভিতৰত ক'বলৈ গ'লে চবতকৈ ডাঙৰ মানে মহযুঁজ হয় যিহেতু তাত মন্ত্ৰী মিনিষ্টাৰবোৰো আহে চ' তাত মোৰ মতে অলপ প্ৰাইচটো বেছি ৰাখিব লাগে কাৰণ যিহেতু গোটেই মানে মৰিগাঁও নগৰৰ মহ গোৱালীসকলে ইমান কষ্ট কৰি পেলাই মহবিলাকক ৰাখি পেলাই চ' মহটো যায় চ' ইমান ডাঙৰ এখন যিহেতু মহযুঁজ হয় ডাঙৰ এখন খেল হয় চ' তাত প্ৰাইচটো মোৰ মতে অলপ
বেছি দিব লাগে, যেনেকৈ 2024 বৰ্ষত 50,000 দিছিলে। চ' ফাৰ্ষ্ট প্ৰাইজটো তেনেকৈ দিব লাগে। চ' সেইটোৰ ওপৰত মই মোৰ মতে জনালোঁ আৰু যে অলপ বেছি থাকিব লাগে। চ' আপোনালোকে জনাব আপোনালোকৰ মতামতটো কি হয়। আৰু সেইটো কাৰণে এই দাদাজনে মানে কৈছে আৰু যে আহতগুৰি প্ৰাইচটো কম হ'লে তেখেতে নাযাব বুলি ক'লে। চ' আপোনালোকে জনাব বাকী মতামত আপোনালোকৰ কি হয়। আৰু সেইটো কাৰণে মোক বেয়া বুলি নাভাবিব, মই তেখেতৰ মতামতটোহে জনাইছোঁ জাষ্ট। তেখেতে মানে কৈছে আৰু যে ইমান কষ্ট কৰি পেলাই গোটেই বছৰটো খুৱাই বুৱাই ৰাখি পেলাই যদি মানে ইমান কম প্ৰাইচত থাকে, ফাৰ্ষ্ট প্ৰাইজ তথাপিও ফাৰ্ষ্ট প্ৰাইজ ইমান সময় যুঁজি পেলাই ফাৰ্ষ্ট প্ৰাইজটো যদি ইমান কম পোৱা যায় তেতিয়াহ'লে মানে এইটো বেয়া হয়। চ' সেইটো কাৰণে মই ভাবিলোঁ যে ভিডিঅ'ত জনাই দিওঁ। চ' বাকী আপোনালোকে জনাব কমেণ্টত। চ' আজিলৈকে এইখিনিয়ে, ধন্যবাদ সকলোকে। চ' লগ পাম বেলেগ এটা ভিডিঅ'ত।